Hey guys, welcome back to my YouTube channel. আৰু আজি আকৌ বহুত দিনৰ মূৰত আপোনালোকৰ বাবে এটা ফুড চেলেঞ্জৰ ভিডিঅ' লৈ আনিছোঁ আৰু আজি মোৰ লগত ফুড চেলেঞ্জটো কৰিব অংশুমান আৰু আজি ফুড চেলেঞ্জটো হ'ব মাজা তো দুটা এটা ইয়াক দিলোঁ আৰু এইটো যোনে ফাৰ্ষ্ট টেষ্ট খতম কৰিব পাৰে সি জিকিলে আৰু পানিছমেণ্ট আছে পানিছমেণ্টটো মই পাছত কম শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু থেংক ইউ তো এতিয়া প্ৰথম সাপৰটো খুলি লওঁ চ' 1 2 3 ষ্টাৰ্ট So guys, মই জিকিলো আৰু অংশু হাৰিলে so ফুড চেলেঞ্জ প্ৰথমবাৰ ইয়াৰ so এতিয়া এবাৰ কৰিছিলো আগতে এবাৰ কৰিছিলে এইটো সেকেন্ড হ'ব তেন্তে আৰু so ই হাৰিলে আৰু ই এতিয়া প্ৰেংক কলটো মই তাক নাম্বাৰটো দি দিম সি প্ৰেংক কলটো তাক কৰিব লাগিব so ভিডিঅ'টো চাই থাকিব so guys এতিয়া অংশয়ে প্ৰেংক কলটো কৰিব মোৰ লগৰলা তালে প্ৰেংক কলটো কৰি তাক ভয় খাব লাগে আৰু অকন দম চম দি so ই এতিয়া প্ৰেংক কলটো কৰিবলৈ ৰেডি বহুত দম দিম মই এতিয়া so start কি বুলি ক'ম হ'বা হেল্ল' হেল্ল' অনাদি হয়নে হয় কোনে কৈছে মই কোনে কৈছোঁ বাদ দিয়া বাৰু তোমাৰ কথা শুনি আছোঁ মই কওকচোন বাৰু তুমি মোৰ ভণ্টিৰ লগত মেছেজ কৰি থাকা হেনো কোন ভণ্টি মোৰ ভণ্টি কোন ভণ্টি বাদ দিয়া নামটো কেলে স্নেহা স্নেহাৰ লগত মই মেছেজে নকৰোঁ কেলে নকৰা কৰা মই তোমাক কালি দেখিছোঁ মেছেজ ভাল নামটো কওক আপোনাৰ নাম ঘৰত মতা নামটো কৈছে কাৰ ভণ্টি কাৰ কাৰ আপোনাৰ ভণ্টি চাগে ঘৰত মতা নামটো কৈছে স্নেহা বুলি হয় নাই নহয় তাইক স্কুলত মতা নাম কৈছোঁ জানো মোৰ স্নেহা নামৰ দেখোন একো ছেভেই নাই 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 তুমি মেছেজ দি আছা এতিয়া এনেই ফাঁকি কথা নক'বা কথা বেয়া হ'ব আকৌ মোৰ ছেভেই নাই দেখোন স্নেহা বুলি ছেভ নাথাকিলে নহ'ব নহয় তুমি ডিলিট কৰি দিলা চাগে এতিয়া ভয়তে না মোৰ ছেভেই নাই সঁচাকে কৈছোঁ আছে ছেভ তুমি কেলে ফাঁকি কেলে দিছা এতিয়া ভয় খাই তুমি ফাঁকি দিলে নহ'ব নহয় নহয় মই সঁচাকে কৈছোঁ তুমি সঁচা কথাটো কৈ দিয়া বহুত বেয়া বস্তু আকৌ মই আকৌ না দাদা চব মই সঁচাকে কোৱা নাই নাই এতিয়া তেনেকৈ ক'লে নহ'ব নহয় তুমি নহয় আপুনি কথাটো ক'ত আছা এতিয়া মই ঘৰত হেল্ল' দাদা কওক কাটি দিলা যে তুমি আপুনিয়ে কাটিছে মই ক'ত কাটিছোঁ কলটো তুমি কাটিছা ভয়ত নহয় চাওক মোৰ নামৰ স্নেহা নামৰ ছোৱালী এজনী ছেভ আছে কিন্তু তাইক মই মেছেজে নকৰোঁ স্নেহা তুমি মুঠতে মেছেজ কৰা মোৰ ভণ্টিক তুমি বহুত দিগদাৰ দি আছা মই একদিন দেখিছোঁ মেছেজ দি আছা তুমি তোমাৰ ঘৰ ক'ত ঘৰ ক'ত তোমাৰ ঘৰটো জানিব নালাগে বাৰু আপুনি নে ঘৰ ক'ত সেইটো কোৱাচোন দেৰগাঁও কোনখিনিত দেৰগাঁও আফুৱা গাঁও কমাৰগাঁও মাজতে ক'ত ক'ত আফুৱা গাঁও কমাৰগাঁও মাজতে আঠুৱা গাঁও কমাৰগাঁও মাজতে আচ্ছা বাকী এতিয়া কি তুমি মেছেজ দিয়ে থাকিবা নে বন্ধ কৰিবা না
সঁচাকে মোৰ স্নেহা নামৰ ছোৱালী এজনী ছেভ আছে মানে নাম্বাৰটো ছেভ আছে খালি মই তাইলৈ দেখোন মেছেজে নকৰোঁ নাই 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 তুমি কৰা তুমি ফাঁকি দিলে নহ'ব না এতিয়া ভয়ত তুমি এনেকৈ ক'লে নহ'ব নহয় নহয় চাওক মই এতিয়া বেলেগ চোৱা চোৱা মোৰ খং উঠিছে বুজা দেই বুজা মোৰ খং উঠিছে বহুত হেল্ল' অনাদি অ' মই নীৰজে কৈছোঁ তহঁতি টেংকত গৈছিলি হয় নাই একো নাই অংশুমান এই ফুড চেলেঞ্জৰ ভিডিঅ' এটা বনাইছিলোঁ তোমালৈ বোলো প্ৰেংক কলটো কৰোঁ মানে বেয়া দেই দেই ন সঁচাকৈ কৰোঁ নি বাৰু মেছেজ ছোৱালী এজনী হেৰি ছেভ আছে খালি এইটো কি বোলে মেছেজ নিদিওঁ নিদিবা হ'ব দে বাকী বেয়া চেয়া নাপাবা নাপা So guys, prank call কৰিলে আৰু সি ভয়ো খালে অকণমান অনাদিয়ে so আজি যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব ইয়াৰ বিহাইণ্ড দ্য ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব ছাপোৰ্ট কৰিব so নেক্সট ভিডিঅ' সোনকালে আহিছে আৰু ইয়াৰ পিছত এটা ব্লগ আহিব ইয়াৰ লগত এটা ব্লগ দিম so চাব থেংক ইউ